নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন আজি মোৰ পাকঘৰলৈ যাওঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। বেঙেনাৰ বিলাহীৰে এটা মিঠা দৈ দি বনোৱা চব্জি। এয়া মই বেঙেনা কাটি লৈছোঁ। ধুনীয়াকৈ বেঙেনাটো কাটি লৈছোঁ। এয়া টুকুৰা টুকুৰা কৰি এক চামুচ হালধি দি বেঙেনাখিনি মই 10 মিনিট সময় তিয়াই থ'ম। ভালকৈ ঘঁহি লৈ এয়া 10 মিনিট সময় মই বেঙেনাটো তিয়াই থৈছোঁ। এয়া হালধি পানীত তিয়াই থৈছোঁ। এয়া মই নহৰু আৰু জলকীয়াৰ বটা, এয়া পিঁয়াজ পিচি লৈছোঁ, কেঁচা পিঁয়াজ, এয়া বিলাহী পেষ্ট আৰু লগতে এয়া ধনিয়া কাটি লৈছোঁ। এতিয়া মই বেঙেনাখিনি টুকি পানীত টেপ খুলি লৈ ভালকৈ ধুই লৈছোঁ। এয়া ভালকৈ ধুই লৈছোঁ। এতিয়া 1 চামুচ হালধি, 1 চামুচ নিমখ দি মই বেঙেনাখিনি ধুনীয়াকৈ সানি লৈছোঁ। এয়া ধুনীয়াকৈ সানি লৈছোঁ। এয়া এতিয়া মই কেৰাহীত তেল দিছোঁ। তেল গৰম হ'লেই এয়া তেল দিছোঁ। তেল গৰম হ'লে এয়া মই বেঙেনা কেইপিচ দি দিছোঁ। এপিচ এপিচকৈ বেঙেনা ফ্ৰাই কৰিম। এয়া ফ্ৰাই কৰিছোঁ। এয়া ফ্ৰাই কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে, ছাবস্ক্ৰাইব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কমেণ্ট দিব। কেনেকুৱা পাইছে জনালে ভাল লাগিব, তেতিয়া আকৌ নতুন নতুন মই ৰেচিপি লৈ মোৰ পাকঘৰলৈ আহিব পাৰিম। এয়া মই বেঙেনাখিনি ফ্ৰাই কৰিছোঁ, লুটিয়াই দিছোঁ অলপ। একদম সম্পূৰ্ণকৈ ভাজি নলওঁ, ফ্ৰাই কৰি নলওঁ, হাফ ফ্ৰাই কৰি ল'ম। এয়া হাফ ফ্ৰাই কৰিছোঁ। এয়া ফ্ৰাই কৰি লৈছোঁ বেঙেনাখিনি। এয়া মই কাঢ়িছোঁ, বেঙেনাখিনি ফ্ৰাই হ'ল। হাফ ফ্ৰাই কৰি এয়া মই এতিয়া নমাই দিছোঁ। গেছটো কমাই ল'ব, তেতিয়া ধুনীয়াকৈ মানে হেৰি হ'ব, ফ্ৰাই হ'ব। ফ্ৰাই মানে আৰু হাফ ফ্ৰাই কৰি ল'লে বেছি ভাল হয়। আকৌ মছলা দি বনাব লাগিবতো, সেইকাৰণে হাফ ফ্ৰাই কৰি ল'ব, তেতিয়া ভাগি নাযায়। এয়া মই আকৌ বেঙেনা দিছোঁ। এয়া ফ্ৰাই হৈ আছে। এয়া ফ্ৰাই হৈ আছে আপোনাৰ। এয়া মই আকৌ লুটিয়াই দিম এতিয়া। সিজিছে, আধা সিজা হৈছে আৰু। এয়া লুটিয়াই দিছোঁ। কালাৰটো ধুনীয়া হৈছে। কেনেকুৱা পায় আপোনালোকে কমেণ্ট পাছ কৰিব, তেতিয়া ভাল লাগিব মোৰ। এয়া বেঙেনা ফ্ৰাই কৰি আছোঁ। ৰিফাইনত ফ্ৰাই কৰিলে তেলটো কমকৈও লাগে আৰু খাবলৈও ভাল লাগে। এয়া ফ্ৰাই কৰি আছোঁ। একেলগে গোটেইবোৰ দিলে
লৰাবলৈ দিগদাৰ হয় কাৰণে কম কমকৈ দি মই ফ্ৰাই কৰি আছোঁ। এয়া নমাই দিছোঁ। এয়া নমাই দিছোঁ। এয়া মই নিমখ হালধি থকা পানীখিনি, বেঙেনা পানীখিনিতে মই পিছা পিঁয়াজখিনি দি দিছোঁ। এয়া নহৰু বটা আৰু জলকীয়াখিনি দি দিছোঁ, আৰু এয়া বিলাহীখিনি দি দিছোঁ। বিলাহী পেষ্টটো দিছোঁ, লৰাইছোঁ। ইয়াতে মই হালধি 1 চামুচ দিম। এয়া হালধি 1 চামুচ দিছোঁ। এয়া নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখটো আপোনালোকে দিব নিজৰ। এয়া জিৰা গুড়ি 1/2 চামুচ, এয়া 1/2 চামুচ ধনিয়া গুড়ি দি গোটেই পেষ্টটো মই বনাই ল'ম। যিখিনি বেঙেনাত নিমখ হালধি সানি পেলাই থৈছিলোঁ সেইখিনি পানীতে দিছোঁ, খাবলৈ ভাল হ'ব কাৰণে মানে পেলাই দিয়া নাই। এয়া জলকীয়া গুড়ি 1 চামুচ লগত দি দিছোঁ, কালাৰটো ধুনীয়া আহিবলৈ। এয়া কালাৰটো ধুনীয়া আহিছে। এইখিনি বেঙেনা ফ্ৰাই কৰা তেলখিনিতে মই এই মছলাৰ পেষ্টটো দি দিছোঁ। পানীৰ সৈতে দিয়াৰ কাৰণে আপোনাৰ তেলটো উপঙি আহিছে। আপোনালোকে নাভাবিব তেলটো যে মই বেছিকৈ দিছোঁ। যিটো বেঙেনা ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে মই এয়া বনাইছোঁ। তেলটো উপঙি আহিছে, অকল সেই পানী দি মছলাটো হেৰি কৰাৰ কাৰণে তেলটো আপোনাৰ উপঙি আহিছে। মই যিখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলতে দিছোঁ। এয়া লৰাইছোঁ, তলত লাগি নাযাবৰ কাৰণে লৰাই দিছোঁ। মছলাখিনি সম্পূৰ্ণ ভজা এয়া ভাজি আছোঁ। এয়া উতলিছে, দেখিছে। লাহেকৈ মছলাৰ পানীটো শুকাই যাব। শুকাই যোৱাৰ লগে লগে এয়া মই ফ্ৰাই কৰি থোৱা বেঙেনাখিনি ইয়াত দি দিছোঁ। এতিয়া লাহে লাহে বেঙেনাখিনি ভাঙি নোযোৱাকৈ এয়া লৰাই দিছোঁ। মছলাখিনি বেঙেনাখিনিত লাগি গৈছে, লেট খাই গৈছে। এয়া হ'বই আৰু অলপ পিছতে আপোনাৰ অলপ সিজিব দিছোঁ, কাৰণ বেঙেনাটো হাফ ফ্ৰাই কৰি নমাই দিছিলোঁতো, সেইকাৰণে অলপ সিজিব লাগিব। মছলাটো সোমাব বেঙেনাটোৰ ভিতৰত। এয়া লৰাই দিছোঁ। এয়া লৰাই দিছোঁ। সিজিছে আৰু বেঙেনাখিনি। এতিয়া বেঙেনাখিনিত মই কাটি থোৱা ধনিয়াখিনি দি দিছোঁ। ধনিয়াখিনি দি মই আকৌ বেঙেনাখিনি লৰাই দিছোঁ। কালাৰটো চাগে নিশ্চয় ধুনীয়া দেখিছে। এতিয়া মই ফেটি পেলাই মিঠা দৈ 2 চামুচ দি দিছোঁ। দৈখিনি ফেটি লৈছোঁ, মিঠা দৈ 2 চামুচ ইয়াত দি লৰাই দিছোঁ। এয়া হৈ গ'ল বেঙেনাৰ বিলাহীৰ মছলা কাৰীটো। এয়া ওপৰত মই গাৰ্নিছ কৰি দিছোঁ অলপ মিঠা দৈ দি। আপোনালোকে কেনেকুৱা পালে জনাব মোৰ চেনেলটো চাই। যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে কাষতে এটা আইকন বেল আছে, সেই আইকন বেলটো বজাই দিব। এইটো আপুনি গৰমে গৰমে ভাতৰ লগতো পৰিৱেশন কৰিব পাৰিব, নহ'লে ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰিব। কেনেকুৱা লাগে মোক জনাব। ধন্যবাদ।